যে কয় সুখী পৰিয়াল সুখী পৰিয়াল ক'ত হ'ব? ক'ত হ'ব? অকল দুটাই সুখী পৰিয়াল বুলি কয়। মাইকী পলাই গুচি যায়, আকৌ লগত মাইকী আনিলে মানে বেলেগে আকৌ দুটা গুচি আহে, চাৰিটা হৈ যায়, তেতিয়া সেইটো সুখী পৰিয়াল হয় নি? চৰকাৰে যদি কয় যে কওক যে আগে মাইকী পলাই যোৱাটো বন্ধ কৰক। মাইকী পলাই গ'লে জনসংখ্যাটো বেছি বৃদ্ধি হৈ গৈ থাকিব। কাৰণ কেলৈ এজনী ঠাইত দুজনী মাইকী আনিবলগীয়া হয়, দুটা ঠাইত চাৰিটা হৈ যায়, আকৌ লগততো আহিয়ে যায়। সেইটো কাৰণে চৰকাৰে যদি পাৰে মাইকী পলাই যোৱাটো বন্ধ কৰক। তাৰ আগতে এনেই সুখী পৰিয়াল বুলি কৈ একো লাভ নাই। মানে সুখী পৰিয়াল ক'ত আছে? একেটাতে আছে, এজনী মাইকী দুটা ল'ৰা থাকোঁতে এজনী মাইকী পলাই গুচি যাব, আকৌ সেই মানুহজনে এজনী আনিব, তাৰ লগত এজনী আহিব, তেতিয়াতো বাঢ়ি গৈয়ে থাকিব। এইটো সুখী পৰিয়াল হ'লনে? নহ'ল। চৰকাৰে তেতিয়াহ'লে বন্ধ কৰক আগে মাইকী যোৱাটো। সেইটোৱে কওঁ আৰু কি ক'ম আৰু চৰকাৰলৈ আৰু বেলেগকৈ ক'ব নোৱাৰোঁ মই। মামাক কিমানি ক'ব? মামাক এইটোৱে কৈছোঁ যে মাইকী পলাই যোৱাটো কিবা এটা আইন বান্ধক। অকল পুৰুষসকলেতো একো আইন চাইন নাই, অকল নাৰী হকে আইন আছে। পুৰুষ হ'লেও কিবা এটা আইন বনাও, নহ'লে কাম নাই, আৰু পুৰুষ নাথাকিলে মাইকীও কাম নাই। মামাক আমি ভোট দিয়া নাই নেকি? আৰে মামাক ভোট দিয়েতো আমাৰ এইবোৰ গতি হৈছে। আৰু ভোট দিম, মামাই খালি এইটো বন্ধ কৰক দেই, মাইকী পলাই যোৱাটো কোনোবা হেৰি কৰাটো এইবোৰ বন্ধ কৰক। আৰু যিমানে মাইকী পলাব সিমানে জনসংখ্যা বাঢ়িব, এজনী ঠাইত দুজনী আনিবলগীয়া হৈছে আমাৰ। নহ'লে আমাৰ পুৰুষক কিবা এটা অধিকাৰ দি দিয়ক, হয় নাই? এটা বোৱাৰী পলাই গৈছে, লগত দুটা আছে, তাত যাব আৰু দুটা পাব, চাৰিটা গ'ল। দুটা পৰিয়ালে সুখী বুলি কৈ কিনে এনেই বেনাৰ এখন মাৰি দিলে নহ'ব নহয়। নাৰী পলাই যোৱাটো বন্ধ কৰক, তেতিয়াহে আমাৰ জনসংখ্যা ফালৰ পৰা হওক বা এই আমাৰ জনসাধাৰণৰ ফালৰ পৰা হওক কিবা এটা সুবিধা হ'ব। এনেই অকল এই যে দুটা হেৰি সন্তানে যথেষ্ট বুলি ক'লে নহ'ব। দুটা সন্তান থাকোঁতে মাক পলাই গুচি যায়, মাইকী পলাই গুচি যায়, সেইজনে আকৌ এজনী আনিবলগীয়া হয়, লগত এটা গুচি আহে, আকৌ আহি কিনে নিজৰ ফালৰ পৰা কিবা এটা হয়, তেতিয়াতো আকৌ চাৰিটা হৈ গ'ল। তেতিয়াহ'লে সেইটো কিবা গতিকে মামাক আমি মামাক এইটোৱে কৈছোঁ, এই অকল নাৰী ফালে আইন উলিয়ালে নহ'ব, পুৰুষৰ ফালেও আইন এটা উলিয়াওক, পুৰুষকো কিবা এটা অধিকাৰ দিয়ক এইবোৰটো ক্ষেত্ৰত, হয় নাই বাৰু? অকল যে নাৰীয়ে যথেষ্ট, নাৰীয়ে চব কাম, পুৰুষ নহ'লে নাৰীয়ে কি কৰিব? একোডাল নাই। সেইটো কাৰণে সকলোকে সমান অধিকাৰ দিছে বা দিয়ক, সমানে অধিকাৰ দিয়ক। ঠিক আছে তপন দা, মই আপোনাৰ ভিডিঅ'টো ফেচবুকত দি দিম, আজি দি দিম।